বড়ো ছাত্ৰ সন্থা আৰু প্ৰাইমেৰী কমিটি বড়ো সাহিত্য সভাৰ অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে চলিছে। আজি অন্তিমটো দিন তথা মুকলি সভা আৰু ইয়াত মোক আমন্ত্ৰণ জনাইছে। মই তেখেতসকলক বা সমগ্ৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাতিটো আগুৱাই নিয়াৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই হওক, বড়ো সাহিত্য সভাই হওক, বড়ো জাতিৰ যিখিনি আৰ্থ সামাজিক শিক্ষা ভাষা কলা সংস্কৃতি যিখিনি কৰণীয় কাম কাজ আছে বা সমস্যাবিলাক আছে, আমি সদায় সুচাৰুৰূপে সমাধানৰ স্বাৰ্থত আমি কাম কৰি আছোঁ। আৰু বিশ্বৰ দৰবাৰত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যি এটা তেওঁ আদৰ্শ আছিল, সেই আদৰ্শটো আগ ধৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই সদায় আমি কাম কৰি গৈ আছোঁ। আৰু জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোচহীনভাৱে যিকোনো ক্ষেত্ৰত আমি কাম কৰি যাম। আমাৰ এইটো এটা দৃঢ় সংকল্প। আৰু চুবুনখাটাত যথেষ্ট সমস্যা আছে। ইয়াত এসপ্তাহ ধৰি মানুহে পানী আনিবলৈ পাহাৰত যাব লগা হয়, বিভিন্ন ঠাইত যাব লগা হয়। জল জীৱন আঁচনি ইয়াত এতিয়ালৈকে যদিও সমগ্ৰ ভাৰতত বা অসমত চলি আছে, জল জীৱন মিছন চুবুনখাটাত এতিয়াও মানে পাবলৈ সক্ষম হোৱা নাই। ইয়াত সমস্যা আছে। মই BTR কাউন্সিল আৰু অসম চৰকাৰক PHC ডিপাৰ্টমেণ্টক মই আহ্বান জনাইছোঁ। ৰাস্তাৰ সমস্যা আছে। আমাৰ এই অধিৱেশনৰ পিছপিনেদি যোনটো নদী আছে, এই নদীত ৰাস্তা নাই, যাৰ কাৰণে কলেজীয়া ছাত্ৰ ছাত্ৰী তেওঁলোকে মুছলপুৰলৈকে যাবৰ কাৰণে বহুতো অসুবিধা হয়। আৰু ৰাইজৰ যিখিনি দৰিদ্ৰ দুখীয়া ৰাইজ, তেওঁলোকে এতিয়াও মানে সেই পৰ্যায়লৈকে গৈ পোৱা নাই, যাৰ বাবে তেওঁলোকৰ জীৱন সংগ্ৰামৰ লগত যুঁজিব লগা হৈছে। তো সকলো দিশ চাই পেলাই সেই অঞ্চলখন আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰ আৰু কাউন্সিল চৰকাৰে কাম কৰিব লাগিব। আৰু জাতিৰ ক্ষেত্ৰত জাতীয়তাবাদী ধ্যান ধাৰণা চিন্তাৰে যিখিনি আমি কাম কৰিব লাগে, সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ পেলাই যিখিনি আমি আগুৱাই নিব লাগে, সেই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি কাম কৰি যাম। BTRত যিখিনি গাঁও অন্তৰ্ভুক্তৰ কথা, সেইটো BTR চুক্তিৰ যি দফাত লিপিবদ্ধ আছে সেই হিচাপে হৈছে। আৰু এইটো আগন্তুক পৰ্যায়ত সম্পূৰ্ণ কৰিব লাগিব। আৰু এইটো লৈ যিখিনি বিতৰ্ক ৰাইজৰ মাজত এটা ভুল বুজাবুজি, এটা হিউমাৰ প্ৰপাগাণ্ডা, এটা ভুৱা প্ৰচাৰ যি চলিছে, BTR অসমৰে এটা অংগ হয়। অসমৰ অধীনতে কাৰ্বি আংলং ডিমা হাছাও যেনেকুৱা আছে, BTRও এনেকুৱা আছে। ইয়াত মাটি বাৰী আৰু ৰাজনৈতিক অধিকাৰ সকলো জাতি জনগোষ্ঠীৰ আছে। ট্ৰাইবেলৰ যিমান অধিকাৰ আছে, নন ট্ৰাইবেলৰো ইমান অধিকাৰ আছে। ভূমিৰ ক্ষেত্ৰতো হওক বা বেলেণ্ড ব্লক, ট্ৰাইবেল বেলেণ্ড ব্লক য'ত আছে, তাত প্ৰটেক্টেড ক্লাছ হিচাপে যিসকলে পাব তেওঁলোকে পাব। তো এইটো লৈ পেলাই ইমান মানে হৈ চৈ কৰিবলগীয়া বা ভুল বুজাবুজি বা এনেকুৱা অপপ্ৰচাৰ চলাবলগীয়া কোনো কথা নাই বুলি মই স্পষ্ট কৰি দিব বিচাৰিছোঁ। আৰু যিসকলৰ লগত যিসকলে এইটো লৈ পেলাই বুজা নাছিল, তেওঁলোকৰ লগত আমাৰ আলোচনা বিলোচনা চলি আছে। আগন্তুক দিনত এই ক্ষেত্ৰত সকলোৱে বুজিবলৈ চেষ্টা কৰিব আৰু আমি একেলগে একে জেগাত আমি বসবাস কৰিম আৰু আগুৱাই যাম। এইটো খালী উন্নয়নৰ এটা প্ৰশাসনিক ব্যৱস্থা হয়। আৰু সেইটো ইণ্ডিয়া পাকিস্তান নহয়, সেইটো ইণ্ডিয়া বাংলাদেশ নহয়, এইটো অসমৰে ভূমি, অসমতে থাকিব। বড়ো ছাত্ৰ সন্থাৰ কৰ্মীৰ কোনো অভাৱ নাই। যোৱা আজি 56 ইয়াৰ্ছ হ'ল এপছু, 56 বছৰ। আৰু এই দীঘলীয়া সময়ত নিখিল বড়ো ছাত্ৰ সন্থাত চৰকাৰী বেচৰকাৰী আৰু তাত কোনো মানে স্বাৰ্থ নোহোৱাকৈ ভলুণ্টাৰী ছাৰ্ভিচ দিবলৈ আহিছে, সকলোৱে সেৱা আগবঢ়াইছে জাতিৰ স্বাৰ্থত, সমাজৰ স্বাৰ্থত। তো ইয়াৰ কাৰণে কেতিয়াবা কোনোবা চাকৰি কৰিছে, তথাপিও সমাজ সেৱাৰ কাৰণে এপছুত কাম কৰিছে। কিন্তু চাকৰি বা শিক্ষকতা বা আন যিখিনি কৰ্মজীৱন আছে, তাতো তেওঁ একো মানে ক্ষতি নকৰাকৈ বা কোনো তাত বাধা নোহোৱাকৈ তেওঁ কৰি আছে। তো আমি বিচাৰোঁ যে সকলোৰে সহায় আমাক লাগে, সকলোৱে কাম কৰক। আৰু এইটো জাতি আৰু সমাজ সেৱাৰে এটা কাম, সেই হিচাপে আমি বিশ্বাসী। ধন্যবাদ। অসম গুণোৎসৱ পাতিছে, মূল্যাংকন কৰিছে আৰু গুণোৎসৱৰ যোগেদি তাত একাডেমিক ব্যৱস্থা আৰু ইয়াত আন্তঃগাঁথনি কি আছে তেওঁলোকে মূল্যাংকন কৰিছে। তো মই এই কথাকে স্পষ্ট কৈছোঁ যে বড়ো মাধ্যমৰ যিখিনি বিদ্যালয় আছে বা মাতৃভাষা মাধ্যমৰ অসমীয়া মাধ্যমৰ বিদ্যালয় বা আন মাধ্যমৰ বিদ্যালয়, তাত এতিয়াও ছিংগল টিচাৰ, এজনীয়া শিক্ষকবিহীন চৰকাৰী বিদ্যালয় চলি আছে। তো আমি চৰকাৰক কৈছোঁ যে টেটৰ যোগেদি যিখিনি তেওঁলোকে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে,
এই কাউন্সিল চৰকাৰেই হওক LP ME হাইস্কুলৰ ক্ষেত্ৰত বা ৰাজ্য চৰকাৰেই হওক সেইখিনি তুৰান্ত কৰিব লাগে আৰু যিমানবোৰ পদ খালী হৈ আছে যাতে টেট কোৱালিফাইড কেণ্ডিডেটবিলাকে তাক নিযুক্তি পাব পাৰে আৰু আমি শিক্ষক পাব পাৰোঁ এই কথাটো ধ্যানত ৰাখি বা নজৰত ৰাখি আমি দাবী জনাই আছোঁ তৎসত্ত্বেও চৰকাৰৰ তৰফৰ পৰা যিখিনি কৰিব লাগে সেইটো যথেষ্ট লেহেমীয়া হৈছে তো ইয়াৰ কাৰণে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত হ'ব লাগিব ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত শিক্ষা দিবলৈ গৈ আছে আৰু এই ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত যদি আমি গুণগত শিক্ষা ভাল শিক্ষা আৰু আমাৰ ল'ৰা ছোৱালীক যদি আগুৱাই নিব লাগে আন্তঃগাঁথনি ভাল হ'ব লাগিব টাইমমতে পাঠ্যপুথি পাব লাগিব আৰু এই বিদ্যালয়ত শিক্ষক থাকিবই লাগিব বিনা শিক্ষক কোনো শিক্ষাদান নহয় আৰু ইয়াৰ কাৰণে চৰকাৰৰ যিখিনি কৰণীয় দায়িত্ব যিহেতু শিক্ষা মৌলিক অধিকাৰ হয় এই মৌলিক অধিকাৰৰ পৰা কোনো ল'ৰা ছোৱালী কোনো গাৰ্জেন কোনো অঞ্চল যাতে ইয়াৰ পৰা মানে বঞ্চিত নহয় সেইটো নজৰ ৰাখিব লাগে আৰু এইটো কথা লৈ আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু দাবী জনাইছোঁ ধন্যবাদ।